তো বন্ধুসকল আজি এটা অনুষ্ঠানত যাম ৰাতি এতিয়া মই ঘৰৰ ভিতৰত আৰম্ভণি কৰিছো এতিয়া আমি এটা মানে আমাৰ ইসলামিক এটা অনুষ্ঠান আছে তাত আমি যাম অনুষ্ঠানখিনি চোৱাৰ কাৰণে আৰু আপোনালোকক দেখুৱাম যে অনুষ্ঠানখিনি কেনেকৈ আয়োজন কৰিছে চাই কিনে চাগে আপোনালোকক ভাল লাগিব মানে সেই ঠাইৰ মানুহখিনি মানে অনুষ্ঠানখিনি এনেকুৱা আয়োজন কৰিছে কোনোবাই হয়তো এতিয়া দেখা নাই যে এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে তেনেহলে বেছি কথা নাপাতো বলক এতিয়া আমাৰ ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল ফাইনালি বহু দূৰ আহিলো ইয়াতে চাওক মই এতিয়া এটা গেটৰ সন্মুখত আছো এইটো মানে প্ৰথম গেট হয় ইয়াৰ পৰা প্ৰায় আৰু 2-3 কিলোমিটাৰ যাব লাগিব এইটো মানে 2-3 কিলোমিটাৰ আগতে এইটো এটা প্ৰথম গেট বনাইছে চাওক গেটখিনি মই মোৰ পিছফালে গেটখিনি আছে গেটখিনি চাওক মানে আৰু পিছফালে চাওক লাইটিং কৰি দিছে ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ গোটেইখিনি লাইটিং কৰি দিছে ৰাস্তাৰ সাইডেৰে পুৰা মানে লাইটিং হৈ আছে তাৰ কাৰণে বহুত ধুনীয়া লাগি আছে আৰু তেনেহলে বলক এতিয়া আমি আৰু ভিতৰলৈ যাওঁ তো বন্ধুসকল এতিয়া আমি ৰাস্তাৰে গৈ আছো চাওক ৰাস্তাৰ সাইডে ইমান ধুনীয়াকৈ লাইটিং কৰি দিছে মানে ইয়াৰ পৰা আমাক 2-3 কিলোমিটাৰ পৰ্যন্ত গোটেই লাইটিংয়ে কৰি দিছে মানে ৰাতিৰ কাৰণে ৰাস্তাখিনি ইমান তেনেকুৱা সাপ দেখা নাযায় আৰু ৰাতিৰ কাৰণে মই আপোনালোকক আগৰ ৰাস্তাৰ ভিডিওখিনি দেখুৱাব নোৱাৰিলো তো বন্ধুসকল আপোনালোকে চাই থাকিব এতিয়া আমি আগলৈ গৈ আছো তো বন্ধুসকল ভিডিওটো স্কিপ নকৰি চাই থাকিব ইয়াতে চাওক বহুত মানুহৰ ভিৰ হৈ আছে আজি মানে ভিডিওটো বম ভিডিও হ'ব তেনেহলে আপোনালোকে চাই থাকিব মই আপোনালোকক দেখুৱাম যে অনুষ্ঠানখনৰ আয়োজন কেনেকৈ কৰিছে গোটেই আয়োজনখিনি আপোনালোকক দেখুৱাম তেনেহলে আপোনালোকে চাই থাকিব তো বন্ধুসকল ফাইনালি আহি পালো মানে অনুষ্ঠানখিনিত মই এতিয়া মানে মেইন গেটৰ সন্মুখত আছো মই এতিয়া আপোনালোকক মেইন গেটখিনি দেখুৱাম ইমান ধুনীয়াকৈ গেটখিনি সজাইছে চাওক এই গেটখিনি মানে বহুত ভাল লাগি আছে এতিয়া আমি একদম মেইন ভিতৰলৈ যাম তো বন্ধুসকল এতিয়া মই ভিতৰলৈ আহিলো ইয়া চাওক বহুত মানুহৰ ভিৰ মানে বহুত দূৰৰ পৰা মানুহ আহে এই অনুষ্ঠানখিনিত আৰু মই এতিয়া পেণ্ডেলৰ সন্মুখত গৈ আছো ইয়া চাওক পেণ্ডেলৰ সন্মুখত ইমান ধুনীয়াকৈ লাইটিং কৰিছে মই এতিয়া আপোনালোকক লাইটিংখিনি দেখুৱাম যে কেনেকুৱা ধৰণৰ লাইটিং কৰিছে তো বন্ধুসকল এতিয়া মই আপোনালোকক পেণ্ডেলৰ ভিতৰৰ দৃশ্যখিনি দেখুৱাম চাওক না ইমান ধুনীয়াকৈ পেণ্ডেলৰ ভিতৰৰ দৃশ্যখিনি ইমান ধুনীয়া লাগি আছে ইয়া চাওক মানে বহাৰ কাৰণে চেয়াৰ দিছে আৰু ইয়া মোৰ সামনত চাওক এইটো মানে ষ্টেজ হয় যিবিলাক বক্তা আছে এই ষ্টেজত বহি মানে ভাষণ দিব এতিয়া ইয়াতে চাওক মানে বিনামূলীয়া চাহ দিছে ইয়াতে চাওক মানে বিনামূলীয়া চাহ টকা নালাগে যিবিলাক মানুহে এই অনুষ্ঠানত আহিছে সকলৰ কাৰণে হয় এতিয়া মই মাৰ্কেটৰ ভিতৰত আহিলো ইয়া চাওক মই এতিয়া মাৰ্কেটৰ ভিতৰত আছো মানে বহুত ধৰণৰ দোকান বহিছে ইয়াতে আৰু সেইটো চাওক মানে সৰু সৰু লৰা ছোৱালী বিলাকৰ খেল ধেমালিৰ কাৰণে এইটো এটা এয়াৰ বেলুন আনিছে চাওক মানে সৰু লৰা ছোৱালী বিলাকে
কেনেকৈ খেলি আছে। তো বন্ধুসকল ইয়াতে চাওক খোৱা লোৱাৰ আয়োজন কৰিছে আৰু বহুত মানুহে খাই আছে। এতিয়া আমিও আহিলোঁ মানে অলপ খাবলৈ, মানে খিচিৰিৰ আয়োজন কৰিছে, আমি এতিয়া খাম। তো বন্ধুসকল মোৰ ভিডিঅ'টো চাই কিনে আপোনালোকক কেনেকুৱা লাগিল, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি বেল আইকন বটনটো ক্লিক কৰি দিব, যাতে আগলৈ আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' বনাব পাৰোঁ।